ঘৈণীয়েকক কিমান মৰম কৰে চোৱা, সদায় চুলি বান্ধি দিয়ে গিৰিয়েকে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল অপশ্যনত প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰোগী, ডাক্তৰ, মোৰ ওঠত ইনফেকশ্যন হৈছে। ডাক্তৰ, দিনটোত ত্ৰিছ কেইবাৰ কৰা? ৰোগী, বিশ্বাস কৰক ছাৰ, বছৰত মাত্ৰ এবাৰ। ডাক্তৰ, সেয়া ইনফেকশ্যন নহয়, মামাৰে ধৰিছে। আমাৰ অসমীয়া ভাষাটো দুটা চীনা ভাষা সোমাই আছে, সেই দুটা হ'ল ফাং ফুং। চৰকাৰে যাতে অতি সোনকালে সেই ভাষা দুটা বেন কৰে। যেতিয়া চাইকেলৰ কিলিং বেলত নিজৰ মুখখন চোৱা যায়, It's the one and only Digo Double G. আমাৰ দৰে চিংগুলবোৰ আছে কাৰণেতো ফেচবুক ইমান দিনে জমি আছে। ৰিলেশ্যনশ্বিপত থকাবোৰেতো ইনবক্সত মৰম প্ৰীতি কৰোঁতেই যায়। মোবাইলত টিভি, ৰেডিঅ', কেমেৰা সকলো দিছে। সৰু সুৰাকৈ যদি ফেন এখনো দিলেহেঁতেন, গৰম দিনকেইটা বৰ আৰাম পালোহেঁতেন। লাচিতে কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। আজিকালি নেতাই কয়, গাড়ীতকৈ দেশ ডাঙৰ নহয়।